Hello friends, welcome to my channel. Ahokson ami aji ঘৰতে একেবাৰে সফট দহি বড়া কেনেকৈ বনাব লাগি চাম। তাৰ বাবে প্ৰথমতে আপোনাক লাগিব মাটি দালি। মই এই বাকলি থকা মাটি দালি লৈছো। আপুনি বাকলি নথকা মাটি দালি ল'ব পাৰে। 3-4 ঘণ্টাৰ কাৰণে মই ভিজাই ললো পানীত। তাৰ পিছতে এইদৰে বাকলি এৰুৱাই মই মিক্সিত দিলো। দি পেলাই পানী অকমান পানী দিব, বেছি পানী নিদিব। তাৰপিছত এয়া আমাৰ পেষ্ট বনি গল। এতিয়া আমি ইয়াতে অকনমান পানী মিহলাই পেলাই হাতেৰে খতে এইদৰে ঘূৰাই থাকিম। এনেদৰে প্ৰায় 10 মিনিট মান সময় ফেটি ল'ব। অকমান যেতিয়া পানীত আমি এনেকৈ দি চাম তেতিয়া এইখিনি উপঙি আহিব। তাৰ মানে আপোনাৰ ধুনীয়াকৈ ফেটা হৈ গৈছে। ইয়াতে আমি অলপ নিমখ মিহলাই লম। এতিয়া এখন ফ্ৰাইং পেনত অলপ ৰিফাইন দিলো। তাতে আমি বড়াখিনি ভাজি লম। এইদৰে হাতেৰে মই পকৰীৰ দৰে বড়াখিনি দি ললো। দি পেলাই বড়াখিনি অলপ উল্টাই পুল্টাই দিলো। অলপ ওপৰত তেল দিলে বড়াখিনি ধুনীয়াকৈ ফুলি যাব। এইদৰে আমি ভাজি ললো আৰু এখন প্লেটত এইদৰে কাঢ়ি ললো। এয়া চাওক বড়াখিনি ধুনীয়া সফট হৈ গৈছে। অকমান কোলা কোলা থাকিলেও একো নহয়, বাকলিটো পিছত ধৰিব নোৱাৰা হৈ যাব। তে পানীত দি ললো। এতিয়া বড়াখিনি আমি অলপ কুহুমীয়া গৰম পানীত 10 মিনিটৰ কাৰণে ভিজাই ৰাখিলো। এতিয়া লাহেকৈ হাতেৰে চেপি পানীটো উলিয়াই লম। এইদৰে এতিয়া আমি গ্ৰীণ চাটনিটো বনাম। গ্ৰীণ চাটনিৰ বাবে আমাক লাগিব ধনিয়া, পুদিনা, জলকীয়া, নহৰু, আদা। এইখিনি আমি গোটেইখিনি মিক্সিত মাৰি লম। গোটেইখিনি একেলগে মই দি দিলো। দি পেলাই অকমান পানী দি পেলাই মিক্সিত অকমান নিমখ দিব। মিক্সিত মাৰি ললো এয়া এইদৰে। এতিয়া আমি ইমলি চাটনিৰ বাবে অলপ তেতেলী ভিজাই ললো। কলাখিনি মোৰ আগৰ তেতেলী। তাৰ পিছতে এইখিনি আমি ভালদৰে পাল্পটো উলিয়ালো। এটা অকল চেনি দিলো নিজৰ সোৱাদ অনুসৰি। দি পেলাই অলপ সময় ভিজাই থৈ দিলো। এতিয়া এখন কেৰাহীত অকমান তেল দি পেলাই আমি ইয়াতে পাল্পখিনি দি দিলো আৰু দি পেলাই অলপ উতলাই লম। আপুনি ইচ্ছা কৰিলে তেল নিদিয়াকৈও দিব পাৰে। মই গোন্ধটো নোহোৱা হয় কাৰণে তেলকণ দিতে ভাল পাওঁ। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া আমি এখন কেৰাহী গৰম কৰি অলপ জিৰা ভাজি লম। এয়া লৰাই পেলাই অলপ এতিয়া এখন বেলনাত এনেদৰে আমি এইখিনি পিচি ললো। বেলনা মাৰিডালে পিচিলো মই। এতিয়া এটা পাত্ৰত মই অলপ দৈ উলিয়াই ললো। দৈখিনিত অলপ চেনি আৰু অলপ নিমখ দি ভালদৰে ফেটি ল'ম মই। এয়া অলপ ভালকৈ ফেটি ললো মই দৈখিনি। তাকে একো লাম্প নাথাকে এইটো চাব। এতিয়া আমি প্লেটিং কৰিম। প্ৰথমে মই বড়াকেইটা দি ললো। এইদৰে মই কেইটামান দিছো বাৰু। তাৰ ওপৰত অলপ দৈ দি দিলো, ফেটি লোৱা দৈখিনি এনেদৰে। তাৰপিছত তাৰ ওপৰত মই ভাজি লোৱা জিৰা গুড়ি, কলা নিমখ, চাট মছলা এইদৰে ওপৰত দি দিলোঁ। তাৰ ওপৰত গ্ৰীণ চাটনিটো যে আমি বনাইছিলোঁ সেইটো দিলোঁ। তাৰ ওপৰত টেঙা চাটনিটো, ইমলি চাটনিটো দিলোঁ আৰু তাৰ ওপৰত কেইটামান জ্বলা ভুজিয়া দি এইদৰে সজাই দিলোঁ। এয়া আমাৰ হৈ গ'ল ধুনীয়া সফট দহি বড়া। খাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।